নমস্কাৰ বন্ধুসকল, আমি আজি এটা নতুন টপিকৰ বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চিন্ময়স্থললৈ। আৰু আজি টপিকটো হ'ল ইমান এটা ইণ্টাৰেষ্টিং টপিক নহয়, হ'লেও ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ কথাটো। যদি মই তথ্য এটা লৈছোঁ, সেই তথ্যটোৰ ভিত্তিত অকণমান কিবা এটা সৰু ভিডিঅ' বনাম বুলি আপোনালোকৰ ওচৰত আহিলোঁ। আৰু টপিকটো হ'ল আমাৰ যোনবিলাক গাড়ী থাকে, আপোনালোকৰ বিভিন্ন ধৰণৰ গাড়ী দেখিছে, কিমান আজিকালিতো বিভিন্ন ধৰণৰ গাড়ী ওলাই গ'ল। হুণ্ডাই, মাৰুতি চুজুকি, তাৰপিছত টাটা, আৰু তাৰবিলাকতো আমাৰ নৰ্মেল গাড়ী। অডি, আমাৰ আপোনাৰ এতিয়াতো গুৱাহাটীত আপোনাৰ মাৰ্চিডিজ আহি গ'ল, অডি আহি গ'ল, জেগুৱাৰো দেখোঁ মাজে মাজে গুৱাহাটীত। আৰু বিভিন্ন ধৰণৰ দামী দামী গাড়ীটো আমাৰ ভাণ্ডাৰ হৈ গ'ল আজিকালি আমাৰ গুৱাহাটীত ধনী মানুহ বহুত হৈ গৈছে আজিকালি। চ' সেই বস্তুবিলাক আমাৰ গাড়ীখনৰ ফ্ৰণ্ট গ্লাছ যোনখন উইণ্ডশ্বিল্ড বুলি যোনখন কোৱা হয়, সেইখন ভাঙিলে বা আপুনি হাতেৰে ধাপ 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 যদিও মাৰিও থাকে, তথাপিও যদি নাভাঙে, এটা জেগাতে ৰখিয়ে থাকে গ্লাছখন। লক্ষ্য কৰিছে চাগে আপোনালোকে। চ' সেইটোৰ ওপৰতে আমি আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, ভিডিঅ'টো বনাম। চ' ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আকৌ সুন্দৰ আপোনালোকৰ এটা বেকগ্ৰাউণ্ড আপোনালোকে দেখিব পাৰিছে। মই পথাৰ, মোৰ ঘৰৰ লগতে বেক চাইডে এটা ধুনীয়া ঠাই, আৰু ভিডিঅ' বনাবলৈ এনেকুৱা এটা ধুনীয়া ঠাইত আৰু কি লাগে। আৰু আপোনালোকৰ খুব সুন্দৰ পৰিৱেশ, কেউফালে ধুনীয়া সেউজীয়া সেউজীয়া পথাৰ হৈছে। আচলতে আমাৰ ইয়াত বানপানী হোৱা নাই বাৰু, আমাৰ পটককৈ আমাৰ ইয়াত বানপানীটো নুঠে, যিমানখিনিলৈকে হয় জানো মই, আৰু বানপানী ইমান উঠা নাই। আৰু আপোনালোকক জনাব বিচাৰোঁ যে প্ৰায় 4 বছৰমান আগত ইয়াত পানী হৈছিলে, হ'লেও ইমান তেনেকুৱা ধৰণৰ পানী নহয়। চ' মেইন টপিকটোলৈ আহিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে যোনখন গ্লাছ থাকে, সেই গ্লাছখন আপোনাৰ এটা লেমিনেটেড প্লাষ্টিক আপোনাৰ টেকন'লজি দি বনোৱা হয়। ফ্ৰণ্ট গ্লাছবিলাক, উইণ্ডশ্বিল্ড যোনবিলাক হয়, লেমিনেটেড প্লাষ্টিক টেকন'লজি দি বনোৱা হয়। আগৰ দিনত গ্লাছবিলাক তেনেকুৱা ধৰণৰ কোনো টেকন'লজি বনোৱা হোৱা নাছিলে। আৰু যিহেতু আগৰ ধৰণৰ যে এক্সিডেণ্ট হ'লে মানুহৰ গ্লাছবিলাক আহি পেলাই মানুহৰ চকুত সোমায়, মানুহৰ গাত বিন্ধে, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন কৰিব। বহুতে ধৰি লওক চকু হেৰুৱাইছে এক্সিডেণ্ট হোৱাৰ পিছত। আপোনালোকৰ এক্সিডেণ্ট হ'লেতো বেলেগ ইঞ্জুৰিটো হ'বই, আৰু গ্লাছবিলাক আহি পেলাই যদি আপোনালোকৰ ধম যদি আপোনালোকৰ ইফালে খোচে সিফালে খোচে, চ' বিভিন্ন ধৰণৰ অসুবিধা মানুহে অৱলম্বন কৰিবলগীয়া হয়। সেয়েহে গাড়ীৰ যোনবিলাক মেনুফেকচাৰিং কোম্পানীবিলাক আছে, মেনুফেকচাৰিং কোম্পানীবিলাকে আপোনালোকৰ এটা সিদ্ধান্ত কৰিলে। চ' তেওঁ গ্লাছবিলাকৰ মানুহক কেনেকৈ ছেফটি দিব পাৰি, মানুহবিলাকৰ কেনেকৈ ক্ষতিসাধন নোহোৱাকৈ আমি গ্লাছবিলাক বনাব পাৰোঁ। চ' এটা প্লাষ্টিক আপোনাৰ লেমিনেটেড আপোনাৰ টেকন'লজি দিয়ে গ্লাছবিলাক বনাবলৈ তেওঁলোকে আৰম্ভ কৰিলে। মানে কি, বস্তুটো এনেকুৱা ধৰণৰ, ধৰি লওক দুখন গ্লাছৰ মাজত এটা প্লাষ্টিক লেমিনেটেড তেওঁলোকে এটা মাৰি দিয়ে, লেমিনেটেড কৰি দিয়ে বস্তুটো। মানে কি হয়, আপুনি যেতিয়া গ্লাছখন ধাপ ধাপ মাৰি থাকিব আপোনালোকৰ, বা মাৰি থাকিব বুলি নহয়, এইটো মাৰি থাকিলেতো ক্ৰিমিনেল এক্টিভিটি হৈ যাব। মাৰি নাথাকিব, এক্সিডেণ্ট হ'লে যেতিয়া কিবা এটা অবজেক্টত গৈ পেলাই আপোনালোকৰ গাড়ীখন খুন্দিয়াবগৈ, আৰু তেতিয়াহ'লে আপোনালোকৰ গ্লাছখনত যেতিয়া ঠেকাটো খাব নহয়, ঠেকাটো খালে গ্লাছখন ভাঙি আহিব নোৱাৰে, তাৰ পৰা ওলাই আহিব নোৱাৰে, এটা জেগাতে ৰখি থাকে। কিয় ৰখি থাকে? প্লাষ্টিক যোনখিনি এনেকুৱা এটা টেকন'লজি বনাইছে তেওঁলোকে, তাৰ যোনটো আঠাটো বহুত ষ্ট্ৰং হয়। প্লাষ্টিক যোনটো আপোনাৰ লেমিনেটেড কোটেড যোনটো মাৰি দিয়ে তেওঁলোকে, বহুতে ষ্ট্ৰং হয়। চ' গ্লাছখিনি ওলাই আহিব নোৱাৰে, তাতে ৰখি যায়। আপোনালোকে পিকচাৰ কিছুমান যদি নেটত চাৰ্চ কৰে আপোনালোকে দেখিব, বা নিজৰ চকুৰে বিভিন্ন ধৰণৰ এক্সিডেণ্ট আজিকালি বাইপাছ হৈ গৈছে আমাৰ প্ৰায় এফালে। আমাৰ নগাঁৱতো বাইপাছ হৈ গ'ল ধুনীয়াকৈ, আৰু বিভিন্ন ধৰণৰ বাইপাছ হোৱাৰ পৰা মানুহৰ গাড়ীৰ এক্সিডেণ্ট বিভিন্ন ধৰণে হৈ গৈছে। চ' ৰিকুৱেষ্ট কৰিছোঁ, স্পীডত চলাই ভাল লাগে, কিন্তু ইটছ ডেঞ্জাৰাছ। চ' স্পীডত চলাই ময়ো ভাল পাওঁ একচুৱেলি, চলাওঁ, কিন্তু ছেফটিটো মানুহে বেছি প্ৰিফাৰ কৰিব লাগে আজিকালি। আপোনালোকে যদি বাইকো চলাইছে তেতিয়াহ'লে ফুল ছেফটি গিয়াৰত আপোনালোকে বাইক চলাওক, আৰু গাড়ী চলালে আপোনালোকে ছিট বেল্ট লগাই লওক, আৰু যিমান ধৰণৰ প্ৰটেকশ্যন আছে সেই প্ৰটেকশ্যনবিলাক পিন্ধি কৰি লৈ পেলাই আপোনালোকে গাড়ীখন চলাওক, বা বাইক চলাইছে বাইক চলাওক, গাড়ী চলাওক। আৰু গাড়ী চলোৱা যোনটো আমেজ, বাইক চলোৱা যোনটো আমেজ, সেইটো চলোৱাবিলাকে গম পায়। ছুপাৰ বাইকটো সপোনৰ বাইক, আৰু আছে সপোন, ভাবিছোঁ কি কৰোঁ। সোমাইছোঁ, দিন লাগিব চাগে লওঁতে, বুঢ়া হ'লেও ল'ম। কিন্তু বস্তুটো এতিয়া আপোনালোকে বুজি পালে চাগে কিহৰ কাৰণে বস্তু ৰখি যায় তাত। আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আহি আমি আপোনালোকৰ মাজতে সমাপ্ত কৰিব লাগিব ভিডিঅ'টো। চ' গ্লাছখনত আপোনালোকৰ এনেকুৱা এটা কোটেড দি বনোৱা হয়, যোনটো কোটেডত আপোনালোকে তাৰ পৰাও গ্লাছখিনি ওলাই আহিব নোৱাৰে। আৰু যদিও হেভি এক্সিডেণ্ট যদি হৈ যায়, হেভি এক্সিডেণ্ট হ'লেও আপোনালোকে লক্ষ্য কৰিবচোন, ৰাস্তাত কেতিয়াবা গ্লাছ চাছ পৰি থকা আপোনালোকে হয়তো দেখে, কিন্তু গ্লাছবিলাক ৰাউণ্ড হৈ থাকে। আপোনালোকৰ
গাড়ী যদি টায়াৰ তাৰ ওপৰেদি গুচিও যায় তেতিয়াহ'লে গাড়ীত চকাত নোসোমায়। কিন্তু আপুনি গ্লাছবিলাক যদি বেলেগ গ্লাছ ধৰি লওক আমাৰ ঘৰতে মুখ চোৱা গ্লাছেই হওক বা গাড়ীৰ কাষৰ যোনবিলাক ছাইড উইণ্ডৰ গ্লাছবিলাক থাকে সেইবিলাক গ্লাছ কিন্তু সেইটো কোটেদি বনোৱা নহয়, কাৰণ সেইটো টেকন'লজি বনাবলৈ গ'লে তেওঁলোকৰ বহুতখিনি কষ্ট আহি যায়। আৰু গোটেইখিনি যদি সেইখিনি দিয়া হয় তেতিয়াহ'লে গাড়ীখনৰ দামটো আৰু বঢ়াই দিব লাগিব। আৰু মানুহে আজিকালি কি বিচাৰে, কম দামত ভাল বস্তু বিচাৰে। চ' মানুহে মাইলেজ লাগিব, মানুহৰ স্পেচিফিকেশ্যন লাগিব, তাৰোপৰি গাড়ীখন দেখিবলৈ ধুনীয়া হ'ব লাগিব। চ' কোম্পানী গোটেইখিনি মেইনটেইন কৰি পেলাই বনোৱা হয় সেইখিনি। আৰু সেইকাৰণে গাড়ী অকল মেইন উইণ্ডশ্বিল্ডখন যোনখন আমি যোনটো ফ্ৰণ্ট গ্লাছ যোনখন সেইখনদিহে মানুহে পৰ্যবেক্ষণ কৰে সেইখিনি। আৰু পৰ্যবেক্ষণ কৰা যোনখন গ্লাছ আমাৰ মেইন সেইখনতহে সেইটো কোটেদি বনোৱা হয়, বাকীবিলাক নহয়। আপোনালোকে দেখিব যোনবিলাক এক্সিডেণ্ট হৈ পেলাই যদি হেভি এক্সিডেণ্ট হৈ পেলাই ভাঙিও পৰি গৈছে ৰাস্তাত, তেতিয়াহ'লে কি হয়, গ্ৰাউণ্ড সৰু সৰু গোটা এনেকুৱা বানি ৰাস্তাত পৰি থাকে। চ' সেইবিলাকে আপোনালোকৰ হাম্পাৰ নকৰে। চ' আজিকালি দিন যিমানে আগবাঢ়ি গৈছে সিমানে মানুহৰ টেকন'লজি বাঢ়ি গৈছে। আৰু ভাল কথা, যিমানে টেকন'লজি বাঢ়িছে আপোনালোকৰ সিমানে আমাৰ ছেফটিটো আহি গৈছে। এতিয়া আজিকালি 8টা 9টা 10টা এয়াৰবেগলৈকে গাড়ী ওলাইছে। আৰু মই বিচাৰোঁ সৰু সৰু গাড়ীবিলাকতো একচুৱেলি এটা হ'লেও ড্ৰাইভাৰ যোনটো থাকে সেইটোৱে এয়াৰবেগটো দিব লাগে। আচলতে ৰুলছ ওলাইছে কিন্তু তেনেকুৱা আজিলৈকে হোৱা নাই। কিন্তু মানুহে ছেফটিৰ কাৰণে, আমাৰ মেইন ছেফটি হ'ল ছেফটিৰ কাৰণে কোম্পানীবিলাকে সেইখিনি ভাবিব লাগে। আৰু সদায় ট্ৰেফিক ৰুলটো মানি পেলাই চলক। আৰু এক্সিডেণ্ট কেতিয়াও নকৰিব, হেভি স্পীডত নচলাব কেতিয়াও গাড়ী, এটা লিমিটত চলক। চাই কৰি পেলাই এটাই লাইফ, মানুহৰ লাইফটো এনজয় কৰক। ভগৱানে যিমানখিনি আয়ুস দিছে এনজয় কৰি যাওক। বেছি এনজয় কৰিলে লাইফটো কমি আহিব। চ' সিমানখিনিয়ে ক'লোঁ। লাষ্টত আকৌ কওঁ, সদায় হাঁহি থাকিব আৰু বেলেগক সহায় কৰি যাব। আজিলৈ ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাজত নহয়, নতুন ভিডিঅ'টো আৰু এক্সট্ৰাকৈ উলিয়াব লাগিব, মাজত ক'ৰ পৰা আহি যাব নতুন ভিডিঅ'। চ' এটা আকৌ নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। আপোনালোকৰ মাজলৈ আহিম, সেইটো ৰাইট, আপোনালোকৰ মাজলৈ আহিম। চ' আজিলৈ ৰাখিছোঁ। ফোন ৰাখিছোঁ নেকি মই? ৰাখিছোঁ কৈ আছোঁ। চ' আজিলৈ বাদ দিলোঁ, বাই বাই।